নমস্কাৰ বন্ধুসকল, ৰাজব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হঠাৎ আইৰ আখলত এপাক সোমাওঁ বুলি আহিলোঁ। আইৰ আখলখন আচলতে মৰাণত আছে। ৰাজগড়ৰ ৰাস্তাটোত এইফালৰ পৰা গ'লে সোমায়ে লেফ্ট ছাইডে ৰুণজুন বুলি এখন হোটেলৰ ওপৰত আইৰ আখল বুলি এখন হোটেল আছে, ৰেষ্টুৰেণ্ট। ইয়াত নামচাইৰ পৰা কুক আনিছে আচলতে দুগৰাকী। তাতে সোমাই আমি বইল খানা খাওঁ বুলি আজি ভাবিলোঁ। তো তাকে আপোনালোকক দেখাওঁ অকণমান কি খালোঁ। আচ্ছা, আমি থালি অৰ্ডাৰ দিছিলোঁ এটা। থালিটোত ধুনীয়াকৈ আপোনাৰ বইল আইটেম দিছে। বইল আপোনাৰ বেতগাজ আছে, শুকান মাছ আছে, বইল ফ্ৰেঞ্চবিন আছে, দাংবডি আছে, মাছৰ মানে এনেকুৱা পিটিকা আছে, বিলাহী পিটিকা আছে আৰু আপোনাৰ খৰিচা আছে। লগত আছে আপোনাৰ 30 টকীয়া এটা টোপোলা ভাতোত থাকে মানে থালিটোতে, আৰু এক্সট্ৰাকৈ টোপোলা ভাত যদি লয় 30 টকাতে পাব। কিন্তু টোপোলা ভাতটোৰ মানে একদম সোৱাদ বহুত ভাল পাওঁ মই, সেইকাৰণে আচলতে খাওঁ বুলিয়ে সোমালোঁ তাতে টোপোলা ভাতৰ ফটো দেখিয়ে। তো খাই চালোঁ, বহুত ভাল লাগিলে। আৰু লগতে 1 প্লেট আমি হাঁহৰ মাংস আচলতে অৰ্ডাৰ দিছিলোঁ। 1 প্লেট নহয়, হাফ প্লেট টেষ্ট চাওঁ বুলি দিছিলোঁ। বহুত ধুনীয়া, হাঁহৰ মাংসটো বহুত ধুনীয়া পালোঁ খাবলৈ। তো আপোনালোকক তাকে দেখাই দিছোঁ। ইয়াত টোপোলা ভাত দিলেহি, আমি খাব লৈছোঁ। ফ্ৰেঞ্চবিন বইল আছে আৰু ইয়াৰ হাঁহৰ মাংসটো খায়ো বহুত সোৱাদ আছে। আৰু লগতে আমি খালোঁ 1 প্লেট পৰ্ক বইল। তো আপোনালোকো আহিব এপাক পাৰিলে মৰাণৰ আইৰ আখলত। থেংক ইউ।